মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 ফেব্ৰুৱাৰী। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ আহিছে এটা ডাঙৰ খবৰ, এটা ভাল খবৰ। তৃতীয় পৰ্যায়ৰ ঋণী মহিলাই ঘৰতে লাভ কৰিব NOC পত্ৰ। শীঘ্ৰে তৃতীয় পৰ্যায়ৰ ঋণ মাফৰ কাৰ্যসূচী হাতত ল'ব অসম চৰকাৰে। ঋণী মহিলাৰ ঋণ সম্পূৰ্ণ মাফ কৰি চৰকাৰে বিতৰণ কৰিব NOC পত্ৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় খবৰ। আধাৰ কাৰ্ড গৰাকী লৈ আহিছে এটা জৰুৰী খবৰ। আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। 10 বছৰতকৈ অধিক পুৰণি আধাৰ কাৰ্ড আপডেট কৰিবলৈ আহ্বান এবাৰ UIDIৰ। এই আহ্বান মৰ্মে 10 বছৰ পুৰণি আধাৰ কাৰ্ড আপডেট কৰিব লাগিব নাগৰিকসকলে। মাই আধাৰ পৰ্টেল বা আধাৰ চেণ্টাৰৰ গৈ আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন। আৰু পৰিচয়ৰ প্ৰমাণপত্ৰ, ঠিকনাৰ প্ৰমাণ, নথিপত্ৰ আপলোড কৰি আপডেট কৰিবলৈ আহ্বান জনোৱা হৈছে। অনলাইন যোগে আপডেট কৰিবলৈ আধাৰ কাৰ্ডৰ গৰাকীয়ে ভৰিব লাগিব 25 টকাৰ মাচুল। আৰু আনহাতে অফলাইন যোগে আপডেট কৰিবলৈ দিব লাগিব 50 টকাকৈ মাচুল। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে এটা ডাঙৰ খবৰ। কৃষক ৰাইজৰ গেথাতে আহিছে এটা ভাল খবৰ। ৰাজ্যৰ কৃষি বিভাগে জাৰি কৰিছে এই বিশেষ জাননী। ধুমুহা, শিলাবৃষ্টি, প্ৰচণ্ড বৰষুণত ক্ষতিগ্ৰস্ত কৃষকে লাভ কৰিব এইবাৰ ধন। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বীমাকৃত কৃষকে লাভ কৰিব এইবাৰ ক্ষতিপূৰণ। ক্ষতিপূৰণ গ্ৰহণৰ বাবে সংশ্লিষ্ট বীমা কোম্পানী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰাৰ আহ্বান জনোৱা হৈছে। ধুমুহা, শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত হৈছে তিনিচুকীয়া, যোৰহাট, দৰং, নলবাৰী আৰু কেইবাখনো জিলাৰ কৃষক। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। আপোনাৰ বিদ্যুৎ বিল বাকী আছে নেকি? যদি থাকে তেনেহ'লে আপোনাৰ বাবে আহিছে এটা সুখবৰ। বিদ্যুৎ বিল আদায় দিব নোৱাৰা পৰিয়াললৈ আহিছে এটা ভাল খবৰ। 3 মাহতকৈ অধিক সময় বিদ্যুৎ মাচুল নিদিয়া গ্ৰাহকে লাভ কৰিব ৰেহাই। 3 মাহতকৈ অধিক সময় বিদ্যুৎ মাচুল নিদিয়া গ্ৰাহকে লাভ কৰিব ৰেহাই। কিন্তু কিস্তিত পৰিশোধ কৰিব পাৰিব আপুনি বিদ্যুৎৰ মাচুল। আৰু গ্ৰাহকসকলৰ বাবে APDSL অধিক শুল্ক ৰেহাই আঁচনি 2023 ঘোষণা কৰিছে। আৰু ৰেহাইৰ সৈতে গ্ৰাহকে পৰিশোধ কৰিব পাৰিব বকীয়া ধন। আৰু পৰিশোধ নকৰা বিদ্যুৎ মাচুলৰ ক্ষেত্ৰত 100 অধিক শুল্ক ৰেহাই লাভ কৰিব গ্ৰাহকে। সকলো বকীয়া পৰিমাণৰ পৰিশোধ কৰি লাভ কৰিব পাৰে অধিক পৰিমাণৰ ৰেহাই। যোৱা 31 জানুৱাৰীলৈকে 3 মাহ বা অধিক মাহৰ বাবে ধাৰাবাহিকভাৱে জমা হোৱা ধন পৰিশোধ কৰিবলৈ বাকী থকা ডমেষ্টিক এছ শ্ৰেণীৰ গ্ৰাহকসকলে আঁচনিৰ সুবিধা ল'ব পাৰিব। আৰু অধিক শুল্ক 100% ৰেহাইৰ জৰিয়তে বাকী ৰোৱা মূল ৰাশিৰ এবাৰতে 100% পৰিশোধ কৰিব পাৰিব। আৰু 50% অধিক শুল্কৰে সমুদায় মূল ৰাশিৰ 4টা ধাৰাবাহিক সমপৰিমাণৰ মাহেকীয়া কিস্তিত পৰিশোধ কৰিব পাৰিব আপোনাৰ বিদ্যুৎ মাচুল। ইফালে কৈছে যে 28 ফেব্ৰুৱাৰীলৈকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব আপুনি। আৰু 28 তাৰিখ হৈছে লাষ্ট ডেট। আৰু কোনো ধৰণৰ অসৎ কাৰ্যকলাপ বা মোকৰ্দমা থকা বিলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই আঁচনি। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। শিক্ষা বিভাগত বৃহৎ পৰিৱৰ্তন। 6 বছৰ হ'লেহে বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত নামভৰ্তি কৰাব পাৰিব আপোনাৰ শিশুটিক। কেন্দ্ৰই সলনি কৰিছে বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ নিয়ম। নিম্নতম 6 বছৰ হ'লেহে ক্লাছ 1ত নামভৰ্তি কৰাই দিব পাৰিব আপোনাৰ শিশুক। আৰু সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চললৈ নিৰ্দেশনা এবাৰ শিক্ষা মন্ত্ৰালয়ৰ। শিশুসকলক 3 বছৰ বয়সৰ পৰা বিদ্যালয় ব্যৱস্থাৰ সৈতে সংযুক্ত কৰিব লাগিব। ইফালে য'ত তেওঁলোকে প্ৰথম 3 বছৰৰ বাবে প্লে স্কুলৰ সৈতে সংযুক্ত হ'ব লাগিব। আৰু ইয়াৰ পাছতহে 6 বছৰ বয়সত শিশুসকলক প্ৰথম শ্ৰেণীত ভৰ্তি কৰা হ'ব।